Welcome to my channel Hator Juti. আজি বনাব লৈছো ম্যাঙ্গো জুস। তাৰ বাবে মই 3টা আম ব্যৱহাৰ কৰিছো। বাকলি এৰুৱাই পিনে সৰু সৰুকৈ কাটি লৈ পিনে মিক্সি বলত দি দিলো। 2 চামুচ চেনি ব্যৱহাৰ কৰিছো। এতিয়া ব্লেন্ড কৰি লম। ব্লেন্ড কৰাৰ পিছত মই সেকি লৈছিলো। এতিয়া গ্লাস এটা দি দিম। আইস কিউব দিম মই। ভিজোৱা চিয়া সিড আছিল দি দিলো। কোকোনাট মিল্ক মই ব্যৱহাৰ কৰিছো। ফ্ৰিজত থোৱাৰ বাবে অকমান গুড বান্ধিছিল। কোকোনাট মিল্কৰ ওপৰত গাৰ্নিছৰ বাবে মই ম্যাঙ্গো জুস দিছো অকমান। তাৰে ওপৰত চিয়া সিড অকমান দি দিছো। আৰু লাষ্টত মই পুদিনাৰে গাৰ্নিছটো কমপ্লিট কৰিম। আপোনালোকে ঘৰতে এবাৰ বনাই চাব আৰু কেনেকুৱা লাগিছে খাই পিনে মোক জনাব। And like and share and subscribe কৰিব নাপাহৰিব। ধন্যবাদ।